हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल धुबरी। मैं आज अपना धुबरी फुलबारी ब्रिजर किमान दूर काम আগবাঢ়িল, बंद हो আছে ना चालू हो আছে मैं अपना देखो। तार आगते मैं अपना এটা मजार बस्तु देखिছোঁ। अपना चाই থাকক ভিডিঅ'টো শেষলৈকে চাওক কেনেকৈ মাছ মাৰি আছে। L&T কোম্পানীয়ে একফালৰ পানী সিঁচি দি আছে, কাৰণ এইফালে বহুত ঘৰ বাৰী বুৰি পেলাইছে পানীয়ে, সেইকাৰণে সিঁচি দি আছে। আৰু ল'ৰাবিলাকে তাৰ পাইপৰ যিবিলাক মূৰ আছে মূৰত নেট দি মাছ মাৰি আছে। নিশ্চয় আপোনালোকে বুজিব পাৰিছে কেনেকৈ মাছ মাৰিছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। मैं আপোনালোকক পনিমলৈ লৈ গৈ আছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিটো প্ৰথম পিলাৰ, এই পিলাৰৰ ফালে লৈ গৈ আছোঁ। প্ৰায় আহিলোঁ, নিশ্চয় আপোনালোকে বুজিব পাৰিছে এইটো 1st নম্বৰ পিলাৰ হয়। পিলাৰৰ কাম প্ৰায় বন্ধ হৈ গৈছে, কাৰণ চাৰিওফালে পানীৰ কাৰণে বন্ধ হৈ আছে। মই আপোনালোকক দেখুৱাই আছোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক দ্বিতীয় পিলাৰৰ ফালে লৈ গৈ আছোঁ। সেই পিলাৰৰ কাম কেনেকৈ চলি আছে মই আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো বহুত মজা লাগিব। মই প্ৰায় আহিলোঁ দ্বিতীয় পিলাৰৰ ফালে। সেই দ্বিতীয় পিলাৰৰ কাম প্ৰায় বন্ধ হৈ গৈছে, কাৰণ চাৰিওফালে পানী। নিশ্চয় আপোনালোকে গম পাইছে যে পানীৰ কাৰণে বন্ধ হৈ আছে। ইয়াৰ হেডলৈকে কাম চলিছে, কিন্তু বানপানীৰ কাৰণে বন্ধ হৈ আছে। তৃতীয় পিলাৰৰ ফালে লৈ যাম, কি অৱস্থাত আছে সেই পিলাৰৰ কাম বন্ধ হৈ আছে নে চালু হৈ আছে মই আপোনালোকক দেখুৱাম কি অৱস্থাত আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, বহুত মজা লাগিব। কি হৈছে মই আপোনালোকক দেখুৱাম। তৃতীয় পিলাৰৰ ফালে মই আহিলোঁ, প্ৰায় আপোনালোকক দেখুৱাম কি অৱস্থাত আছে পিলাৰটো। আপোনালোকে চাই থাকক। এই পিলাৰৰ কাম আৰম্ভ কৰিছিলে, ওপৰৰ কাম কিন্তু বানপানীৰ কাৰণে বন্ধ হৈছে। নিশ্চয় আপোনালোকে গম পাইছে। সকলো পিলাৰৰ কাম প্ৰায় বন্ধ হৈ গৈছে। মই 4 নম্বৰ যিটো পিলাৰ আছে 4 নম্বৰ পিলাৰৰ ফালে গৈ আছোঁ। ইয়াৰো কাম অলপ চলি আছে, যদিও ইয়াৰ যিটো মেইন পিলাৰৰ কাম বন্ধ হৈ আছে। নিশ্চয় আপোনালোকে গম পাব ভিডিঅ'টোৰ যোগেদি, কাৰণ ইয়াৰ বাহিৰৰ কাম চলি আছে। বাহিৰত ইয়াৰ যিটো মেইন পিলাৰৰ কাম বন্ধ হৈ আছে বানপানীৰ কাৰণে। মই আপোনালোকক এতিয়া 5 নম্বৰ যিটো পিলাৰ, এই পিলাৰৰ ফালে লৈ গৈছোঁ। ইয়াৰ কাম বহুখিনি এতিয়াও হোৱা নাই। আগৰ যিবিলাক পিলাৰ আছে এইবিলাকৰ কাম প্ৰায় হেডলৈকে হৈছে, কিন্তু ইয়াৰ কাম একদম তলত আছে, ওপৰলৈ অহা নাই। আৰু মই আপোনালোকক 6 নম্বৰ যিটো পিলাৰ, এই পিলাৰৰ ফালে লৈ গৈ আছোঁ। ইয়াৰো কাম প্ৰায় হেডলৈকে হৈছে, যদিও কিন্তু বানপানীৰ কাৰণে বন্ধ হৈ আছে। নিশ্চয় আপোনালোকে গম পাইছে। ইয়াৰ যিটো আমাৰ ধুবুৰী মতিচৰৰ যিটো ৰোড আছে, ৰোডৰ একদম ওচৰতে। নিশ্চয় আপোনালোকে গম পাইছে। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।